নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি যিহেতু দেওবাৰ আছিলে, আমাৰ ইয়াতে দেওবাৰৰ শেষৰ বাৰটোত মন কী বাত পতা হয়। আজি তালৈ যোৱা হ'ল, দেখুৱাম বাৰু আপোনালোকক। আৰু এটা কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, মই কিয়নো এনেদৰে মোৰ কৰ্মজীৱন আৰম্ভণি কৰিবলগীয়া হ'ল। আচলতে মই বহুত হতাশাত ভুগিছিলোঁ মানে কিছুমান এনেকুৱা ধৰণৰ দুখে মোক আৱৰি ধৰিছিলে, যাৰ পৰা মই পৰিত্ৰাণ পাব বিচাৰিছিলোঁ। সেয়ে মই মোৰ এটা কৰ্মজীৱন আৰম্ভণি কৰিলোঁ। মই নিজে অনুভৱ কৰিলোঁ এইখিনি দুখে সদায় মোক এনেদৰেই কষ্ট দি থাকিব। আপোনালোকে বিশ্বাস কৰক, যোনদিনাখনিৰ পৰাই মই এই কৰ্মজীৱন আৰম্ভণি কৰিলোঁ, সেইদিনাখনিৰ পৰাই হয়তো প্ৰথম অৱস্থাত পৰা নাছিলোঁ, কিন্তু তাৰ পিছত লাহে লাহে দেখিছোঁ সদায় মোৰ মুখত যেন এটা সদায় সুখৰ হাঁহি ওলাই পৰিছে। আজি এই মন কী বাতলৈ আহিছোঁ। আমাৰ মনোজাবোৰ থাকি গৈছিলে আৰু মোৰ নিচিনাকৈ যদি কোনোবাই এনেকৈ দুখ আৰু হতাশাত ভাগি পৰিছে, তেওঁলোকক কৈছোঁ আপোনালোকে নিজে চেষ্টা কৰিবচোন যিকোনো এটা কৰ্ম কৰিবলৈ আৰু দুখ কষ্টবোৰ পাহৰিবলৈ।